বন্ধুসকল স্বাগতম জনাইছোঁ আপোনাক আমাৰ চেনেল ডিপ্ৰেছ দিবলৈ। হয় বন্ধুসকল, সাংঘাতিক প্ৰতিভাৰে ছ'চিয়েল মিডিয়াত ভাইৰেল এইজন মানুহ, যিজন মানুহে আচলতে ভঙা চিঙা লোহাৰ প্লাষ্টিক জমা কৰি ড্ৰেইনত দি 2 পইচা উপাৰ্জন কৰে। তাৰে মাজতে কিন্তু তেওঁ সাংঘাতিক প্ৰতিভা আছে আৰু সেই প্ৰতিভাখিনি কোনোবা এজন মানুহে ভিডিঅ' কৰি পিনি ছ'চিয়েল মিডিয়াত এৰিছে আৰু তেওঁক যথেষ্টখিনি ৰাইজে মৰম দিছে। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰি যাব আৰু যদি চেনেল নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলেগটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিব পাৰে আপুনি। তেন্তে ভিডিঅ'টো চাওক আৰু এনজয় কৰক। ভাঙা চিঙা লোহা টিং প্লাষ্টিক গাড়ীৰ হাল ট্ৰেক্টৰৰ ফাল নাই যদি যাই থাকাই ভাল। আছে যদি মতামত মাত দিবা ফটাফট। ঠেলাত ধুৰা দংকলৰ মূৰা চাইকেলৰ হেণ্ডেল প্লাষ্টিকৰ চেণ্ডেল চাইকেলৰ চাবি ভাঙা চিঙা বিচাৰিলিহে পাবি, নিবিচাৰিলি নাপা। চাইকেলো কেৰিয়া ভাঙা ফুটা চৰিয়া ভাঙা চিঙা কটাৰী চেলমৰা বেটাৰী চব লওঁ। চাইকেলৰ বেল ভাঙা চিঙা বেপাৰী গেল। আছে যদি মাত লগালে মাল হ'ব চেল, আৰু যদি 2 নম্বৰী থানাত হ'ব জেল। ভাঙা চিঙা লোহা এই লকডাউনত 30 চলি কেনেকে পোহা। দুপৰীয়া হ'লে যিডালহে গৰম, মালিকিনিও নকৰে মৰম, দেহা হৈ গৈছে নৰম। গৰমত ঠাণ্ডা চানা মাছৰ আঞ্জা, টকা পইচা দিবা নোৱাৰিলে মালিকিনি ল'ব ধান্দা। মৰণৰ বাসনা হৈছে সেইখিনিতে দাউৰি আছো ঠাণ্ডাই ঠাণ্ডাই। মোৰ বেটা হাত দিয়া নাপাতা পাওঁ কৈছো বালডালিতে।